চিন্তা এটা এনে ধৰণৰ ৰোগ যিয়ে আপোনাক অতি কম সময়ৰ ভিতৰতে শেষ কৰি পেলাব পাৰে। অধিক চিন্তাই জীৱন ধ্বংস কৰে আৰু কম চিন্তাই জীৱন গঢ়ে। কাম এটা আৰম্ভ কৰাৰ আগতে কৰা চিন্তাই আপোনাক সফল কৰিব, কিন্তু কামটো কৰাৰ পাছত কৰা চিন্তাই আপোনাক ধ্বংস কৰিব। চিন্তা কৰা বেয়া নহয়। চিন্তা কৰক কেনেকৈ সফলৰ দিশত আগবাঢ়িব। চিন্তা কৰক কেনেকৈ কঠিন পৰিস্থিতিৰ সমাধান উলিয়াব। পাৰ হৈ যোৱা অতীত, হেৰুৱা বস্তু আৰু সমস্যাৰ কথা ভাবি চিন্তা কৰি থাকিলে ইয়াৰ সমাধান কেতিয়াও বিচাৰি উলিয়াব নোৱাৰিব। চিন্তাই আপোনাক জীৱনত কেতিয়াও আগবাঢ়ি যাব নিদিয়ে। এটা সুস্থ নিৰোগী শৰীৰক দিনে দিনে অসুস্থ কৰি শেষ কৰে। চিন্তা ৰোগৰ পৰা আপোনাক কোনেও সুস্থ কৰিব নোৱাৰে, যেতিয়ালৈকে আপুনি নিজে ইয়াক ত্যাগ নকৰে। যি হেৰাইছে সেয়ালৈ দুখ কৰাতকৈ যি আছে সেয়া উপভোগ কৰি জীৱনটো সুখী ৰাখক। বিফলতাক লৈ হতাশ হোৱাতকৈ আকৌ এবাৰ অধিক চেষ্টা কৰি সফল হওক। জীৱনত কেতিয়াবা সমস্যাই সকলো দুৱাৰ বন্ধ কৰি বাট নোহোৱা কৰে। তেতিয়া আপুনি ধৈৰ্য ধৰক আৰু একো নকৰাকৈ অলপ সময় অপেক্ষা কৰক। দুখৰ ৰাতি শেষ হয় নিশ্চয় নতুন পুৱাই সকলো বাট মুকলি কৰিব। চিন্তা কৰাৰ আগত এইটো চিন্তা কৰা খুবেই প্ৰয়োজন যে এই চিন্তাই আপোনাক কলৈ লৈ গৈ আছে, উন্নতিৰ পথলৈ নে ধ্বংসৰ দিশলৈ।